Hai dosto, মই পথাৰত ধান কাটবাইছো এয়া ধান কাটি যাম আৰু কল কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আজি ব্লগ এটা বনাই আছোঁ আৰু ভাবিলোঁ কিনো দেখাওঁ আপোনালোকক, অলপ ধাননি পথাৰখন আমাৰ দেখাই দিওঁ। এয়া পথাৰত আৰু মাহঁতে ধান কাটি আছে, তো তাকো অলপমান আপোনালোকক দেখাই দিওঁ। চাই থাকিব মোৰ ভিডিঅ'টো। কুনাল কুনাল ধান কাটবা নেকি তুমি আজি? ধান কাটবা? দিটো চলা তো বন্ধু বান্ধৱীসকল, এইবাৰ মই প্ৰথম ধান কাটিছোঁ আৰু মায়ে ভাবি আছে মই ধান কাটিব পৰা নাই নেকি ভালদৰে, এনে হাতত ক'ৰবাত কাটি যাব। তো মায়ে বাৰে বাৰে মোক চাই আছিল আৰু বাৰে বাৰে দেখাই দিব আহি আছিল। পূৰা মোৰ হাঁহি উঠি আছিল সেইখিনি সময়ত, আৰু ধানৰ মাজতে মোবাইলটো থৈ পেলাই মই ভিডিঅ'ও কৰি আছিলোঁ। প্ৰথম ধান কাটিলেও কিন্তু মই ভাবিছোঁ মই ধান ভালে কাটিব পাৰিছোঁ ন, আৰু মই অসমীয়া ছোৱালী হয়, কিয় নোৱাৰিম ধান কাটিব। ধান কাটিলোঁ আৰু এতিয়া দাদাবোৰ লগত বহি চাহ খাম। এইটো কি টেকলি পিঠা, টেকলি পিঠা খাওঁ, টেকেলি পিঠা আৰু লাল চাহ। ধান কাট পাইছে বাবু, নালে টেকলি পিঠা আৰু লাল চাহ খাব। এইখনে আমাৰ ধাননি পথাৰ।